আপোনালোকে আপোনালোকৰ ভিডিঅ'ত লাইক চাব পাৰে কিন্তু ডিসলাইক চাব নোৱাৰে কেনেকৈ আপোনালোকে ডিসলাইক চাব পাৰে আপোনালোকক আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ জনাই দিম YT ষ্টুডিঅ'ৰ ভিতৰত এতিয়া বলক আমি দেখুৱাও YT ষ্টুডিঅ'ৰ ভিতৰত আপোনালোকে আপোনালোকৰ ভিডিঅ'ৰ লাইক এণ্ড ডিসলাইক কেনেকৈ চাব পোনপ্ৰথমে আপোনালোকে YT ষ্টুডিঅ'টো ওপেন কৰি ল'ব পিছত আপোনালোকে কন্টেন্টত ক্লিক কৰি আপোনালোকৰ যি ভিডিঅ'টো লাইক ডিসলাইক চাবলৈ বিচাৰে সেই ভিডিঅ'টো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে অলপ তলফালে আহিব তলফালে হোৱাৰ পিছত আপোনালোকে চাবলৈ পাইছে গো টু ভিডিঅ' এনালিটিক্সত ক্লিক কৰি দিব ইয়াত দেখা পাইছে গো টু আপোনালোকৰ থাকিব পাৰে ভিউ মোৰত ক্লিক কৰি দিব ভিডিঅ' এনালিটিক্স ইয়াত ক্লিক কৰি দিব আপোনালোকে ক্লিক কৰাৰ পিছত এনেকৈ আহিব হোৱাৰ পিছত আপোনালোকে ক্লিক কৰাৰ পিছত ওপৰত দেখা পাইছে এংগেজমেন্ট ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকৈ আহিব ক্লিক কৰাৰ পিছত অলপ তলফালে আহিব অহাৰ পিছত আপোনালোকে দেখা পাইছে লাইক vs ডিসলাইক আপোনালোকে দেখাইছে লাইক আৰু ডিসলাইক ইয়াৰ ভিতৰত আছে কিন্তু ইয়াৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ লাইক আৰু ডিসলাইক খিনি ওলাই যাব কিমান লাইক পাইছে আপুনি আৰু কিমান ডিসলাইক পাইছে ইয়াত দেখা পাইছে মই 8 লাইক পাইছো 8 আৰু 1 ডিসলাইক আপোনালোকে অতি সহজে এনেকৈ চাব পাৰে অসমীয়া ভাষাটো ভুল হ'ব পাৰে কিন্তু মই নতুন আৰু আপোনালোকে সাপোৰ্ট কৰক যাতে আগুৱাই যাব পাৰো যেন আৰু ভাষাটো অলপ চেষ্টা কৰিব লাগিব অলপ শুদ্ধ ক'বলৈ অসমীয়া আৰু বঙালী ভাষা মোৰ জীৱনৰ লগৰী জয় আই অসম